38,000 ব্লক আছে 38,000 ব্লক আছে আমাৰ এতিয়ালৈকে পইচা পায় আপুনি কণ্টেক্টৰ মানে যোগাযোগ কৰক মই একচুৱেলি কণ্টেক্টৰ মানুহ নহয় কিন্তু বস্তুটো কামটো চোৱা চিতা কৰিছোঁ ইয়াৰ আহোঁ আপোনাৰ কণ্টেক্টৰ লগত তেওঁলোকৰ কথা নাই কণ্ট্ৰেক্টৰটো আমিহে চাব কণ্ট্ৰেক্ট কৰিছোঁ না আপুনি জনাই দিয়ক বুজিছে মেইন কণ্ট্ৰেক্টৰ লগত মই অথনি কথা পাতিলোঁ তালুকদাৰৰ লগত কথা পাতিছোঁ ত্ৰিশানৰ ওপৰতহে তেতিয়া মই আকৌ ত্ৰিশানক মই সুধিছিলোঁ তেতিয়া ত্ৰিশানে যেতিয়া তালুকদাৰ চাই আহিব মোক মাতি লওক মোক মাতি দি বুলি কৈছে ত্ৰিশানে কৈছে আৰু আপুনি ৰিপেয়াৰিংটো কেতিয়াৰ পৰা আৰম্ভ কৰিব এইটো দুটা কথা জনাই দিবচোন সেইটো জনাই দিম যে তাৰমানে কথা কিছুমান আছে গাড়ী ঘোঁৰাবোৰ যিটো মেটাৰ আছে ভাল যে গাড়ীবোৰ সেইকাৰণে আপুনি যদি কৰে নহয় আকৌ 100% ভাঙিব ইয়াত 9 টন ৰোলাৰ দি পেলাই ৰোলিং কৰে গাড়ী যায় 35 টন 40 টন সেইটো কাৰণে আপুনি চাওক য'ত নচলে অভাৰলোডটো আমি লাগিলে কণ্ট্ৰল কৰিম along itu tuh sedang dia bitung bahan kehanan kok alam banget sono tuh kedampang mungkin ke tombak dulu itu masuk sisi lah company lo kamu sekian pun tap kontrak aniom sejuklem lo ama halo soho akam tang adpen abil bang itu mana pending check lo 38,000 bak dolam something engke halo itu mandar naik klaim pun avokar sumta nang hang jolo so bosa pilong la sila so company tumbang non ikan phok chok por repairing a jat ka bilang e phongta la si pini bangkane tumla phang ke atheng ko tala solam ma poklang no tang samlo be no se ni lam thebang ke lan lo আনত এই চিচিএল কোম্পানীয়ে আমাৰ হেৰিতে বাকী খাইছে আজি হৈ গ'ল 3 বছৰমান হৈ গ'ল হোৱাৰ লগে লগে এক সপ্তাহ ক্লিয়াৰ কৰে পিছত 2-3 সপ্তাহ গ'ল তে মোৰ পইচাটো দিয়া নাই মোৰ পইচাটো আছে 14,555 টকা আছে কিন্তু আমি ইমান খুজিছোঁ আমি গৈছোঁ বকলীয়া এজন আছে যোনে জিম্মাবাৰী লৈছে তাক ওচৰত গৈছোঁ তাৰ ওচৰত গৈ পেলাই মই কৈছোঁ ছাৰ মোৰ পইচাটো দিয়ক মই সৰু মৰু দোকান এটা আপোনালোকে চলাইছোঁ মোৰ অলপ অলপ কৈ দিবি আছে কি কৰিব দিম বুলি কয় তাৰপিছত ঘৰত গ'লে লগ নাপাওঁ এতিয়া নিদিম বুলি এতিয়া কয় বোলে মোক পইচা দি দিলে তাৰ চিগনেচাৰ অলৰেডি চব আছে আমাৰ ইয়াতে লিখি পেলাই গৈছে মানে এইটো কাৰণে আমি চবৰ ওচৰত আমি আপোনাৰ যদি মোৰ সৰু মৰু দোকান এটা আছে মোক মানে পইচাটো যেনে হ'লে মোক ৰিটাৰ্ণ দিবলৈ আপোনাৰ পৰিচয়টো আমাৰ পৰিচয় শংকৰ দা আৰু কোনটো জেগাত দোকান দিছে আপুনি হাতীপুৰা